গাইজ ভিডিওটো আজি আৰম্ভ কৰিছো ঘৰৰ পৰাই আৰু হয় বন্ধুসকল চাব যাই আছো ডক্টৰ বেজবৰুৱা টু আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে নমস্কাৰ বন্ধুসকল এটা ভিডিও আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো তো বন্ধুসকল চিনেমাখন ৰিলিজ হ'বতো 4 দিন মানে হ'ল তো দেৰিকে হ'লে মানে এতিয়া চাব যাই আছো কাৰণ সকলোৱে চিনেমাখন ভাল হোৱা বুলি কৈ আছে আৰু বন্ধুসকল চিনেমাখন হিট হোৱা বুলি ক'ব লাগিব কাৰণ 4 দিনত কালেকচন কৰিছে প্ৰায় 1.5 কোটি টকা চিনেমাখন 1.5 কোটি টকা কামাই কৰিলে অলৰেডি তো আৰু এতিয়া চলি আছে হলত চিনেমাখন তো বন্ধুসকল বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ আৰু এতিয়া আপোনাক সৰু সৰু ক্লিপ কেইটামান দেখাবলৈ চেষ্টা কৰিম এতিয়া হলত যাম আৰু চাম চিনেমাখন আৰু এটা ভাল আপোনালোকক ৰিভিউ দিম তো চাই থাকিব ভিডিওটো সম্পূৰ্ণকৈ তো লেটছ গো তো বন্ধুসকল এটা কথা হ'ল যে চিনেমাখনত আছে জুবিন দা তো জুবিন দাৰ একদম চাব লাগিবই সেইকাৰণে যাই আছো এতিয়া তো কেনেকুৱা হয় কি কথা তো চাই থাকো ভিডিওটো তো গাইজ এতিয়া আমি যাই আছো ৰঙিয়া পালো আৰু আমাৰ শ্ব' আছে 11:15 কিন্তু এতিয়া টাইম হ'ল 11:10 আৰু 5 মিনিট আছে তো বিকাশ বল সোনকালে নেকি টিকেট কাটা হৈছে নাই টিকেট কাটা হৈছে নাই মৰা টিকেট কাটছো তো গাইছে আমি টাইমত আহি গৈছো একদম 11:15 হ'ল শ্ব' আছে এতিয়া এইটো টিকেট কাটা হৈ গৈছে আমাৰ এতিয়া যাই আছো ভিতৰত চাৰিও ভিডিঅ'টো সম্পূৰ্ণ কৰিম विधाताय खाजी है समक नीला बिजुली है मोला कुल विधाताय खाजी है तुम्हार कुदुम सुकुती समक नीला बिजुली है गोलाप कोमल बाहिती महादेव बरबरुवा चिंता करबलगिया বিষয় নেকি নাচিব জানো স্যার বেটা শিখনে জানো হ্যাঁ এ বন্ধ করে দিলে বহুত দিন খুশি বন্ধ কর না 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 এন্ট্রিটো ভাল আছে হ্যাঁ সালা গম পাবি র ওই বস বাবা বাবা মোৰ নামটো শুনিছ নিশ্চয় ওই কোন হয় তই মই ৰামত মিয়া মোক থানাত নিবি আইও ইমান মন গাইটো চুই যাও সব তোমাৰ থানাত নিম বুলি কোনে ক'লে থানাত নিম বুলি মই কোৱা নাই নহয় কিন্তু মোৰ ইয়াতে মাৰি থৈ যায় মই মহাদেৱ বৰবৰুৱা ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ একদম পাব্লিচিটি ভাল ললিপপ খাবি খাব লাগে জীৱনটো মিঠা কৰি ৰাখিব বাকী জীৱনটো আছে নে তিতা দিবলৈ নে কি তেখেতে গম পাইছে যে এই কেছটো 100% সঁচা আৰু সেইবাবে তেওঁৰ এই তিনিটা ক্লায়েণ্টক আদালতে কঠোৰতম শাস্তি প্ৰদান কৰে এণ্ড দ্যাটছ ৱাই আজি প্ৰথম দিনাই কেছটো বিপথে পৰিচালিত কৰি তেখেতে বাতিল কৰিবলৈ চেষ্টা কৰি আছে কিন্তু ইয়াৰ অনা মোৰ তাত প্ৰমাণ আৰু সাক্ষী দুয়োটাই আছে আগতে মই তেওঁৰে ড্ৰাইভাৰ আছিলো অৱশ্যে ঘৰ সোমোৱাৰ পিছত মোৰ আৰু কাম ছুটি ৰাতি তেওঁ অকলে যায় ৰাতি গলৈ যায় ডাঙৰ ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ কথা মেইন কামবোৰতো ৰাতিহে হয় আই গট দ্যাট দিনা ৰাতি মই বিক্ৰমক ফ'ল' কৰিম DCMক লগ কৰিবলৈ গৈছিল মই অমিতাভৰ হত্যা কৰিলোঁ কিন্তু তেতিয়াই কোনোবাই দৰ্জাক নক কৰিলে কিন্তু মই জানিছিলোঁ তাৰ পৰা কেনেকৈ ওলাব লাগে
ফিল্ম তই মহাদেৱক বুজি নাপায় নাপালেই ভাল মই পাব্লিচিটি ভাল নাপাওঁ তো গাইছ এতিয়া চিনেমা খতম হ'ল আৰু এতিয়া আমাৰ চোৱা হৈ গ'ল চিনেমা চালোঁ ডক্টৰ বেজবৰুৱাৰটো তো বন্ধুসকল যদি কোনোবা সুধে চিনেমাখন কেনে হ'ল বুলি তো মজা লাগিল চিনেমাখন চাই গাইছ মানে পুৰা ছাছপেঞ্চ আছে লাষ্টত আপোনালোকে যিটো হ'ব বুলি ভাবি থাকিব পুৰা টুইষ্ট দি দিছে মানে একদম টোটেলি চেঞ্জ নেকি একদম আল্টিমেট মানে মজা ষ্টৰী আৰু প্লাছ জুবিনদাৰ এক্টিং বহুত ভাল হৈছে আৰু মানে হৌৱাইছে জুবিনদাৰ বহুত জমনি কেৰেক্টাৰ কৰিছে তো সেইটো ভাল লাগিছে তো এইখিনিয়ে আৰু আজি আমি আহিছিলোঁ দেখি আছে আপোনালোকে এইপিনে আছে জ্যোতিময় তাৰপিছত আছে বিকাশ আৰু এইপিনে গীতম তো গাইছ মইতো ক'লোঁ আপোনালোকৰ ৰিভিউটো কেনেকুৱা হৈছে 10ৰ ভিতৰত মই 8 দিছোঁ বাৰু আৰু ইহঁতকো সুধিম এতিয়া ৰিভিউ বিকাশ কিমান দিবি তই ঠিকে আছে 10ৰ ভিতৰত 9 দিম জ্যোতিময় কিমান দিবি মই 7.5 মান দিলোঁ কাৰণটো এই ইণ্টাৰভেলৰ আগৰ হেঁতি ইমান খাছ লগা নাই মোৰ ছাছপেঞ্চটো কিন্তু পিছত আছে ইণ্টাৰভেলৰ পিছত জানো নহয় গীতম 8 তো এপ্ৰক্স আপোনালোকে 8 ধৰিব পাৰে ধুনীয়া চিনেমা যদি চাব ইচ্ছা কৰে আপোনালোকে চাব পাৰে চিনেমাখন তো আপোনালোকে এইটোৱে আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ